নমস্কাৰ এনকেটিভিৰ সমূহ দৰ্শকে স্বাগতম ষ্টুডিঅ'ত মই জগদীশ আজিৰ সমূহ সমৰ 2026 লৈ স্বাগতম জনাইছো সকলোকে এই সময়ছোৱাত নতুনকৈ কোৱাৰ প্ৰয়োজন নাই অসমত নিৰ্বাচনী বতাহ কিদৰে বলিছে নিৰ্বাচনী গৰম বতাহ বলি আছে আৰু সামগ্ৰিকভাৱে আজিৰ দিনটো যদি চোৱা যায় আজি পুৱাৰে পৰা মনোনয়ন দাখিল পৰ্বক কেন্দ্ৰ কৰি এক প্ৰকাৰ উখল মাখল পৰিৱেশ দেখিবলৈ পোৱা গৈছে ৰথী মহাৰথী আজি মনোনয়ন দাখিল কৰিছে সেয়া লাগিলে মুখ্যমন্ত্ৰীয়ে হওক বা অখিল গগৈয়ে হওক লুৰিণজ্যোতি গগৈয়ে হওক সকলোৱে আজি মনোনয়ন পত্ৰ দাখিল কৰিছে আৰু এই মনোনয়ন পত্ৰ দাখিল পৰ্বত বিভিন্নজনে বা বিভিন্ন দলে শক্তি প্ৰদৰ্শনৰ চেষ্টা চলাইছে সেয়া স্বাভাৱিক বিভিন্নজনে আজি মনোনয়ন দাখিল পৰ্বত অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে আৰু এই ধৰণে অহা 23 তাৰিখলৈ চলি থাকিব নিশ্চয় আৰু তাৰ পাছত অধিক তীব্ৰতাৰে প্ৰচাৰত সকলো নামি পৰিব ইতিমধ্যে সমষ্টিত সকলো প্ৰাৰ্থী নেতা দলৰ সকলো সদস্য সমষ্টিসমূহলৈ গৈ তেওঁলোক নিৰ্বাচনী প্ৰচাৰত ভোটাৰৰ সৈতে প্ৰত্যক্ষভাৱে যোগাযোগত ব্যস্ত হৈ পৰিছে গতিকে নিৰ্বাচনলৈ যদি আমি চাওঁ মাজত মাত্ৰ আৰু 19টা দিন বাকী আছে মাজত গতিকে এই সময়ছোৱাত তীব্ৰ হ'বই নিৰ্বাচনী প্ৰচাৰ বা এই নিৰ্বাচনীৰ কথা বতৰা চৰ্চা আৰু আমিও বিভিন্ন ধৰণৰ খবৰ দৰ্শকক জনাই গৈছোঁ প্ৰতি মুহূৰ্তৰ আপডেট জনাইছোঁ আৰু এই সময়ছোৱাত যদি চাওঁ বিভিন্নজনে প্ৰাৰ্থিত্ব কেন্দ্ৰিক সংঘাতক কেন্দ্ৰ কৰি দল ত্যাগ কৰিছে পদত্যাগ কৰিছে বা বিভিন্নজনে দল সলনি কৰিছে বিদ্ৰোহ কৰিছে বিসম্বাদ কৰিছে এই ধৰণৰ বিষয়সমূহ দেখিবলৈ পোৱা গৈছে এই দিনকেইটাত আৰু পূৰ্বতকৈ যেন অধিক এনে ধৰণৰ দৃশ্যপট দেখিবলৈ পোৱা গৈছে বিশেষকৈ বিজেপিত যদি আমি চাওঁ যি শেহতীয়াভাৱে বিভিন্নজনে যোগদান কৰিছে তাত অভিযোগ উঠিছে যে অধিক সংখ্যক কংগ্ৰেছৰ নেতাই আহি বিজেপিত এতিয়া ভিৰ কৰিছে সমান্তৰালভাৱে বিজেপিৰ পৰাও গৈ টিকট নাপাই বিভিন্নজনে কংগ্ৰেছত যোগদান কৰিছে কোনোবা অগপৰ পৰা কংগ্ৰেছত কোনোবা আকৌ বিজেপিৰ পৰা গৈ অগপত টিকট লৈছে এনে ধৰণৰ ঘটনাও সংঘটিত হৈছে গতিকে এনে ধৰণৰ বিষয়সমূহক লৈ চৰ্চা চলি আছে কিন্তু তাৰ লগতে যেটো আজি আমাৰ চৰ্চাৰ অধিক গুৰুত্বপূৰ্ণ বিষয় সেইটো হৈছে বিৰোধীৰ মিত্ৰতা কাৰণ শাসকীয় দলক যদি চাওঁ বা বিজেপি মিত্ৰজোঁটক যদি আমি চাওঁ এই মুহূৰ্তত সকলোৱে কৈছে খুব সুসংগঠিতভাৱে আগবাঢ়ি আহিছে পূৰ্বৰে পৰা আৰু তুলনামূলকভাৱে যথেষ্ট শক্তিশালীভাৱেই আগবাঢ়িছে কিন্তু নিৰ্বাচনৰ কথা কোনেও ক'ব নোৱাৰে কি ধৰণে ভোটাৰ ৰাইজেহে সকলো যিহেতু নিৰ্ধাৰণ কৰিব ভোটাৰ ৰাইজে কি ভাবিছে কেনেকুৱা প্ৰাৰ্থী কেনেকুৱা দলক বিচাৰিছে সেই কথাসমূহৰ প্ৰতি নিৰ্ভৰ কৰিব গতিকে এই পৰিস্থিতিত বিৰোধীৰ যি শেহতীয়া মিত্ৰতা সম্পন্ন হ'ল কালি আমি ক'ব পাৰোঁ আসলতে চৰ্চা চলি থকাৰ অন্তত সামগ্ৰিকভাৱে সম্পন্ন হ'ল কালিহে যেতিয়া ৰাইজৰ দলৰ বিষয়টো যিহেতু ওলমি আছিলে ৰাইজৰ দলৰ সৈতে মিত্ৰতাৰ পাছত কিন্তু এতিয়া প্ৰশ্ন হৈছে যে ৰাইজৰ দলৰ সৈতে বা বিৰোধীৰ মিত্ৰতা সম্পন্ন হ'ল ঠিকেই কিন্তু এই মিত্ৰতা সম্পন্ন হ'বলৈ ইমান সময় কিয় লাগিলে আৰু এই মিত্ৰতা কিমান শক্তিশালী হ'ব বা এই মিত্ৰতাই বিৰোধী মিত্ৰতাই শক্তিশালী সুসংগঠিত বিজেপি মিত্ৰজোঁটক কিদৰে প্ৰতিহত কৰিব পাৰিব বা বিজেপি মিত্ৰজোঁটৰ বাবে কিমান প্ৰত্যাহ্বানপূৰ্ণ হ'ব অখিল লুৰিণ গৌৰৱৰ এই মিত্ৰজোঁট গতিকে এই বিষয়টো এই মুহূৰ্তত অন্যতম চৰ্চাৰ বিষয় আৰু সেই সন্দৰ্ভতে মুখ্যমন্ত্ৰীয়ে আজি প্ৰশ্ন সোধাত এটা উত্তৰ দিছিলে বিষয়টোক লৈ কি কৈছিল প্ৰথমে মুখ্যমন্ত্ৰীৰ ভাষ্য অকণমান শুনাব বিচাৰিছোঁ এতিয়া আৰু নমিনেশ্যন দিয়াৰ বতৰ এনেধৰণৰ ব্যস্ততা দেখিবলৈ পোৱা গৈছে আৰু মুখ্যমন্ত্ৰীয়ে সেই মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে স্পষ্টকৈ কৈছে যে এতিয়া আৰু মাজত মাত্ৰ কেইটামান দিন আছে আমি জনাইছোঁ 19টা দিন আছে গতিকে এই সময়ছোৱাত আৰু মিত্ৰতাৰ কথা নাহে পূৰ্বে 2-3 মাহ আগত মিত্ৰতা যদি হ'লহেঁতেন বিৰোধীৰ তেতিয়া হয়তো বিজেপি মিত্ৰজোঁটে ভাবিলেহেঁতেন বিজেপিয়ে বেলেগ ধৰণে ভাবিলেহেঁতেন কিন্তু এতিয়া ইমান কম সময়ৰ ভিতৰত কি ৰণকৌশল প্ৰস্তুত কৰিব কেনেদৰে প্ৰত্যাহ্বান হ'ব গতিকে সেই বিষয়সমূহক লৈ মূৰ ঘমোৱাৰ কথা নাই বুলি বিজেপিৰ কৈছে মুখ্যমন্ত্ৰীয়ে গতিকে এনেধৰণৰ বিষয়সমূহক লৈ চৰ্চা চলিছে আৰু সেই বিষয়টো অকণমান আমি আজি ষ্টুডিঅ'ৰ মাজত আলোচনা কৰিবলৈ চেষ্টা কৰিম গতিকে মই আমাৰ আজিৰ অতিথিসকলক প্ৰথমে মই চিনাকি কৰাই দিবলৈ ওলাইছোঁ মোৰ সৈতে আছে এই মুহূৰ্তত হেমন্ত কুমাৰ হালৈ ডাঙৰীয়া অসম জাতীয় পৰিষদৰ মুখপাত্ৰ আপোনাক স্বাগতম জনাইছোঁ অনুষ্ঠানৰ মাজলৈ গোপাল চন্দ্ৰ শৰ্মা কংগ্ৰেছৰ মুখপাত্ৰ আপোনাক স্বাগতম জনাইছোঁ অনুষ্ঠানৰ মাজলৈ চন্দন কুমাৰ নাথ লেখক বিশ্লেষক আপোনাকো স্বাগতম জনাইছোঁ অনুষ্ঠানৰ মাজলৈ আৰু আমাৰ সৈতে জড়িত হৈছে জয়ন্ত গোস্বামী মুখপাত্ৰ বিজেপিৰ ভাৰতীয় জনতা পাৰ্টী আপোনাকো স্বাগতম জনাইছোঁ অনুষ্ঠানৰ মাজলৈ আৰু লগতে আমাৰ সৈতে তেজপুৰৰ পৰা সংযুক্ত হ'ব আজি ৰাইজৰ দলৰ প্ৰাৰ্থী অলক নাথ ডাঙৰীয়া তেওঁকো আমি স্বাগতম জনাইছোঁ অনুষ্ঠানৰ মাজলৈ যদিও তেওঁ সংযুক্ত হৈছে বা কিছু সময় পাছত হয়তো সংযুক্ত হ'ব নাওবছৰৰ পৰা বসন্ত দাস থাকিব অসম গণ পৰিষদৰ প্ৰাৰ্থী আৰু লগতে বিকাশ শইকীয়া থাকিব টিয়কৰ পৰা অসম গণ পৰিষদৰ প্ৰাৰ্থী তেওঁ আৰু তেওঁকো আমি
পোনপটীয়াভাৱে কিছু কথা তেওঁৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম যিয়ে নহওক মই আলোচনাৰ মাজলৈ এই মুহূৰ্তত আগবাঢ়িব বিচাৰিছোঁ যিধৰণে কৈছিলোঁ যে বিৰোধী মিত্ৰজোঁট কিমান শক্তিশালী হ'ব গতিকে মই প্ৰথমেই ভাৰতীয় জনতা পাৰ্টীৰ মুখপাত্ৰগৰাকীৰ ওচৰলৈ আহিছোঁ জয়ন্ত গোস্বামী ডাঙৰীয়া মুখ্যমন্ত্ৰীৰ ভাষ্যটো আমি কিছু শুনাল বা সকলোৱে আজি শুনিছে হয়তো যে বিৰোধীৰ মিত্ৰজোঁটক লৈ বিভিন্নজনে বহু কথা কৈছে এতিয়া এই যিটো গৌৰৱ অখিল লুৰিণ গগৈৰ যিটো যুটি বা তিনি গগৈৰ যিটো যুটি সেই যুটিয়ে প্ৰত্যাহ্বান জনাব নেকি এইবাৰ বা প্ৰত্যাহ্বান যদি জনায় কিমান শক্তিশালী হ'ব এই প্ৰত্যাহ্বান শাসকীয় বিজেপি মিত্ৰজোঁটৰ বাবে গতিকে কি কয় এই সন্দৰ্ভত গোটেই কথাটো হৈছে এনেকুৱা যে ভাৰতীয় জনতা পাৰ্টি তথা আমাৰ NDA যিৰ মিত্ৰজোঁট এই মিত্ৰজোঁটে ইতিমধ্যে বহুদিন পূৰ্বৰে পৰা সামগ্ৰিকভাৱে আমি কাম কাজ আৰম্ভ কৰিছোঁ আপুনি যদি চাই তেতিয়াহ'লে দেখা পাব যে ভাৰতীয় জনতা পাৰ্টীয়ে আশীৰ্বাদ যাত্ৰাৰ যোগেদি সমগ্ৰ অসমৰ প্ৰতিটো চুকে কোণে আমি জনসাধাৰণৰ লগত সম্পৰ্ক স্থাপন কৰিবলৈ সক্ষম হৈছোঁ একেটা কথাই যদি চাই তেতিয়াহ'লে অসম গণ পৰিষদ দলে যি তেওঁলোকৰ প্ৰতিটো সমষ্টিতে তেওঁলোকৰ প্ৰগতিৰ যি যাত্ৰা এই যাত্ৰা তেওঁলোকে আৰম্ভ কৰিছে আৰু তাত তেওঁলোকে কাম কাজ কৰিছে একেটা কথাই BPFৰ দিছপুৰ চলো কাৰ্যসূচীৰ জৰিয়তে তেওঁলোকে বহুত দিনৰ আগৰে পৰা এই সামগ্ৰিকভাৱে কাম কাজ কৰিছে অপজিশ্যনৰ যিটো আপোনাৰ ইউনিটি এই লাষ্ট মমেণ্টত যে হ'ল সেইটো কিমান সংগীত কৰিছে এতিয়াহে তেখেতৰ অকণমান বৰ হাইট ওলাইছে আপুনি চাওক আপুনি শুনক গৌৰৱ গগৈ ডাঙৰীয়াই যেতিয়াই আপোনাৰ সভাপতিত্বৰ এই আসনখন যিটো বাঘজৰী তেখেতৰ হাতত ল'লে তেতিয়াৰ পৰাই গোটেই কংগ্ৰেছ দলৰ যিটো আপোনাৰ মানে যিটো এক্টিভিটিজ সেইটো খুব সুন্দৰভাৱে খুব মানে যি দিশত নিব লাগে সেইধৰণে গ'ল আমি তেখেতসকলতকৈ তেখেতে পৃষ্ঠা পৰামৰ্শ দিয়ক তাৰপিছত আপোনালোক বা ৰাইজে গম পাব তেখেতসকলৰ মাজত কেনেকুৱা এটা পৰিৱেশৰ সৃষ্টি হয় সেই কথাটো আমি বাৰ বাৰ কৈ আহিছিলোঁ কালি এই কথাটো এজন সাধাৰণ কৰ্মী নহয় যিজন ব্যক্তি জয়ন্ত দাস অসমত বিজেপিক আজিৰ এই অৱস্থাত লৈ অহাত তেখেতৰ ভূমিকা সকলো ৰাইজে জানে বা মুখপাত্ৰ ডাঙৰীয়াগৰাকীও জানে কিন্তু তেখেতে কালি যিখিনি কথা ৰাইজৰ জ্ঞাতাৰ্থে বা শেহতীয়া ৰাজনীতিৰ যি উত্থান পতন বা যি ধৰণৰ চৰ্চা সকলো জনাই গৈছোঁ পোনপটীয়াভাৱে দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু তাৰ লগতে আজি আমি আলোচনা কৰিছোঁ বিৰোধীৰ যি মিত্ৰতা সম্পন্ন হ'ল কালি শেষত চিলমহল পৰিল অখিল গগৈ বা ৰাইজৰ দলৰ সৈতে মিত্ৰতা তাৰ পাছত এই যে বিৰোধী মিত্ৰশক্তি কিমান প্ৰত্যাহ্বান জনাব পাৰিব বিজেপি মিত্ৰজোঁট বা NDA মিত্ৰশক্তিক গতিকে সেই বিষয়টো এই মুহূৰ্তত স্বাভাৱিকতে সকলোৰে চৰ্চাৰ মাজত সেই বিষয়টো অকণমান আমি আলোকপাত কৰিবলৈ বিচাৰিছোঁ যিহেতু কিছু আলোচনা আমি কৰিলোঁ এইবাৰ মই আমাৰ সৈতে আছে আমাৰ লেখক বিশ্লেষক চন্দন কুমাৰ নাথ আপোনাক স্বাগতম জনাইছোঁ পুনৰবাৰ আৰু এই গোটেই বিষয়সমূহক লৈ যিটো কথা কৈছে ইতিমধ্যে হেমন্ত হালৈ ডাঙৰীয়াও কৈছে যে কালি এই মিত্ৰতাৰ পিছত বহু কথাই গম পাইছে ৰাইজে ক'ৰবাত এনেধৰণৰ চৰ্চা চলিছে যে আচলতে বিভ্ৰান্ত কৰিবৰ বাবে শাসকীয় মিত্ৰজোঁটক ক'ৰবাত এই বিৰোধীৰ মিত্ৰতাটো পিছুৱাই থকা হৈছিল নেকি অন্য ধৰণে আচলতে সন্মুখলৈ অনা হৈছিল নেকি তেনে কথাও থাকিব পাৰে নেকি বা সঁচাকৈয়ে এই মিত্ৰতা পলমকৈ হোৱাৰ ফলত কি ধৰণৰ প্ৰভাৱ পৰিব সঁচাকৈ ক্ষতিগ্ৰস্ত হ'ব নে এই মিত্ৰজোঁটে শক্তিশালী প্ৰত্যাহ্বান জনাব পাৰিব চাওক প্ৰথম কথা যে মই যদি ক'ব যাওঁ মই অলপ বেলেগ ধৰণে ক'ব লাগিব যিহেতু মই কোনো দল সংগঠনৰ প্ৰতিনিধি নহয় আৰু মই মাছ কমিউনিকেশ্যন জাৰ্নেলিজিমৰ ছাত্ৰ আছিলোঁ তেজপুৰ বিশ্ববিদ্যালয়ৰ কিন্তু মোৰ দৃষ্টিকোণটো অলপ বেলেগ ধৰণৰ হ'ব কাৰণ ইতিমধ্যে আপুনি গম পায় যে আজিৰ পৰা এসপ্তাহ আগতে তেনেকৈ এটা কিবা মই আৰ্টিকেল লিখিছিলোঁ তাতো মই উল্লেখ কৰিছিলোঁ যে যেতিয়ালৈকে তিনি গগৈ একত্ৰিত নহয় তেতিয়ালৈকে অসমত এটা ভীষণ মানে ডাঙৰ মানে ৰাজনীতি পৰিৱেশৰ বেয়া সৃষ্টি হ'ব এতিয়া শেহতীয়া পৰ্যায়ত আমি চাবলৈ দেখা পাইছোঁ যে যোৱাকালি হওক গৌৰৱ গগৈ ডাঙৰীয়াই ধুনীয়াকৈ অখিল গগৈ সাৱটি লৈছে গামোচা পিন্ধাইছে সেইটো ভাল লক্ষণ শুভ লক্ষণ কিন্তু ক'ৰবাত নহয় ক'ৰবাত আমি এইটো ক'ব লাগিব যে ইতিমধ্যে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতিনিধি তেওঁ মুখপাত্ৰ তেওঁ মেনশ্যন কৰিছে যে জনতা পাৰ্টী যেনেকৈ গ্ৰাছৰুট লেভেলত বুথ লেভেলত যেনেকৈ তেওঁলোকৰ মেনেজমেণ্ট আছে মানে তেওঁলোকে কি কৰে যে প্ৰতিটো ঘৰতে মানে গাঁৱে আপুনি বিশ্বাস নকৰিব আমি যিখন ঠাইত থাকোঁ সৰভোগ মোৰ সমষ্টি আছিলে এটা সময়ত সৰভোগ আছিলে এতিয়া ভৱানীপুৰ সৰভোগ হ'ল কিন্তু কথাটো হৈছে যে তেওঁলোকৰ যি তৃণমূল পৰ্যায়ত তেওঁলোকৰ যেটা শক্তিশালী ষ্টেণ্ড আছে সেইটো ক'ৰবাত নহয় ক'ৰবাত মই ভাবোঁ যে বিৰোধীৰ মাজত নাই খুব মানে আনফৰ্চুনেটলি এনেকৈ ক'ব লগা হৈছে কিন্তু অতি ভাল লগা বিষয় এইটোৱে যে আজিৰ তাৰিখত তিনি গগৈ একত্ৰীকৰণে অসমত কি প্ৰভাৱ পেলাব ডাঙৰ কথা কাৰণ অখিল গগৈ আজি কৈছে যে তেওঁলোকে 13টা সমষ্টিত প্ৰতিনিধিত্ব আগবঢ়াব আৰু তেওঁ কৈছে কি মই 10টা জিকিব পাৰোঁ
ডাঙৰ কথা, কাৰণ তেওঁৰ তাত ইতিমধ্যে দেখা পাইছোঁ কিছুমান শিক্ষিত শ্ৰেণীৰ ছোৱালী আহিছে এগৰাকী, মই ক'ব নাযাওঁ, নাম মেনশ্যন নকৰোঁ, কিন্তু তেনে ক্ষেত্ৰত তেওঁলোকে কি জল্পনা পৰিকল্পনা লৈছে এইটো ডাঙৰ কথা। কাৰণ মিত্ৰতা কেৱল কাগজে কলমে হ'লেও নহ'ব, তেওঁলোকে প্ৰেক্টিকেলিও চাব লাগিব। কাৰণ আমি দেখা পাওঁ যে ডিলিমিটেশ্যন মানে সমষ্টি পুনৰ নিৰ্ধাৰণ পিছত এইবাৰ চাগে প্ৰথমবাৰৰ বাবে বিধানসভা হ'বলৈ গৈ আছে অসমত, আৰু তাৰ লগতে অসমত SIR নহ'ল, SR হ'ল, স্পেচিয়েল ৰিভিজন হ'ল। সেইটো এটা ডাঙৰ কথা, কাৰণ বিভিন্ন ধৰণৰ নতুন নতুন সমষ্টি এতিয়া অসমত গঢ় লৈ উঠিছে। মই ইতিমধ্যে ক'লোঁ যে আগতে সৰভোগ সমষ্টি, এতিয়া ভৱানীপুৰ সৰভোগ। আমি যদি মোৰ সমষ্টিৰ কথাটো ক'ব যাওঁ, এতিয়া কি আছে বিৰোধীত? মনোৰঞ্জন তালুকদাৰ আছে, আৰু শেহতীয়াভাৱে দেখিলে ৰঞ্জিত দাসে আকৌ সৰভোগ সমষ্টিত ঘূৰি আহিলে। কিন্তু আমি যদি এতিয়া সৰভোগত যদি আপোনালোকে মাজতে চাগে যোৱা সপ্তাহত গৈছিলে, আমাৰ সৰভোগত এনেকৈ এটা প্ৰগ্ৰাম পাতিছিলে, তাত তেওঁলোকে কৈছিলে যে কোনে কি জিকিব, বহুত ডাঙৰ কাজিয়া হ'ল। কিন্তু মই সেইবিলাক নাযাওঁ, কিন্তু এটা কথা ক'ব পাৰি যে সৰভোগত যদি আজি আপুনি যায় আমাৰ সেইফালে সৰভোগৰ ফালে, তেতিয়া গম পাব যে সৰভোগত কেনেকুৱা ধৰণৰ কি ধৰণৰ ৰাজনীতি হৈ আছে। এতিয়া আমি বিৰোধীৰ মাজত যদি আমি চাবলৈ যাওঁ, তেনেকুৱা ধৰণৰ সেই বঁটাটো এতিয়ালৈকে মানে বলা নাই, এইটো কাৰণে যে বিৰোধীৰ কিছুমান দামী দামী নেতা এতিয়া গেৰুৱা বসন পিন্ধিলে। শেহতীয়াভাৱে আপোনালোকে দেখা পালে প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া, তেওঁতো ছাত্ৰ অৱস্থাত NSY একদম ডাঙৰ নেতা আছে, একদম বাপৰে ক'ব নোৱাৰি, তেওঁৰ কথা ভাবিলে আমাৰ ভয় লাগি যায়, ইমান ডাঙৰ নেতা। তেওঁ কি কৰিলে, আহিলে গেৰুৱা বসন পিন্ধিলে, কেইদিনমান আগতে ভূপেন বৰা পিন্ধিলে। এতিয়া আমি ক'ব নোৱাৰোঁ যে এতিয়া এওঁলোকে বিৰোধী পক্ষই যে একদম ডাঙৰ এটা শক্তিশালী ল'ব, তেনেকুৱা ক'ব নোৱাৰি। কাৰণ শাসকীয় পক্ষত যিগৰাকী মুখ্যমন্ত্ৰী আছে, মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, তেওঁৰ যি নৰ্থ ইষ্টৰ চাণক্য বুলি কোৱা যায়, তেওঁলোকৰ যি এটা ষ্ট্ৰেটেজি আছে, সেই ধৰণে চাব গ'লে আমাৰ বিৰোধী পক্ষৰ কিছু বাধা বিঘ্নিত আছে। কিন্তু এটা কথা ঠিক যে লুৰিণজ্যোতি গগৈৰ অসম জাতীয় পৰিষদ যিহেতু কা আন্দোলনৰ পৰিপ্ৰেক্ষিতত জন্ম লাভ কৰিছিলে, নৱপ্ৰজন্মটো মানে আমি যিটো প্ৰজন্মক প্ৰতিনিধিত্ব কৰোঁ, তেওঁলোকে কিন্তু অলপ হ'লে অলপ লুৰিণজ্যোতি গগৈৰ ফালে যাব বিচাৰে। এইটো মই মিছা ক'ব নোৱাৰোঁ, কাৰণ যিমানখিনি মোৰ ইউনিভাৰ্চিটিতে হওক, তেজপুৰ ইউনিভাৰ্চিটি বা মই গুৱাহাটী বিশ্ববিদ্যালয়, ডিব্ৰুগড়ত বহুত মোৰ ফ্ৰেণ্ড চাৰ্কেল আছে। এসময়ত মই নিজে ছাত্ৰ ৰাজনীতিত জড়িত আছিলোঁ। এতিয়া গম পাওঁ যে আমি যে লুৰিণজ্যোতি গগৈৰ প্ৰতি ইমান ভাল পোৱা আছে। আমাৰ ইউনিভাৰ্চিটিত এতিয়া দুদিনমান আগতে যিবিলাক বিৰোধী মানে এটা আন্দোলন হৈছিলে, সেই সময়ত লুৰিণজ্যোতি গগৈ গৈছিলে, গৌৰৱ গগৈ ডাঙৰীয়া গৈছিলে, কিন্তু তেওঁলোকৰ মাজত যিটো এটা জনপ্ৰিয়তা লুৰিণজ্যোতি গগৈ আছে, সেইটো কিন্তু লেখত ল'বলগীয়া। লগতে এক প্ৰকাৰ মই এতিয়া ক'ব ওলাইছোঁ যে ৰাইজৰ দলৰ কথা। অখিল গগৈ ডাঙৰীয়াৰ যিটো কেইদিনমান আগৰে ষ্টেণ্ড আছিলে, সেইটো বেলেগ আছিলে, কিন্তু তেওঁক মানে শাসকীয় দলৰ মানে মানুহবিলাকে আজি তাৰিখত চাবলৈ গ'লে অলপ বেলেগ ধৰণে চায়। এইটো কাৰণে যে তেওঁৰ কেতিয়াবা ষ্টেণ্ডবিলাক সলনি কৰি থাকে। আজি যদি চাই আপুনি, যদি কংগ্ৰেছ দলত যোৱালৈ পৰহিলৈকে তেওঁক মানে ল'ব বিচৰা নাছিলে মিত্ৰতাত মানে, কিন্তু যোৱাকালি দেখা পালোঁ যে ল'লে। সেইটোতে প্ৰমাণ কৰে যে যদিহে এতিয়া তেওঁলোকে একত্ৰিত হৈছে, নিশ্চিতভাৱে অনাগত 2026 চনৰ ইলেকশ্যন আহি আছে, তাত ডাঙৰ ভূমিকা পালন কৰিব। কিন্তু এটা কথা ঠিক যে এই যি নিৰ্বাচন হ'বলগীয়া আছে, এই নিৰ্বাচনটো আগৰ নিৰ্বাচনতকৈ কিছু পৃথক। কাৰণ এইবাৰ বহুত ধৰণৰ সমষ্টি পুনৰ নিৰ্ধাৰণ হৈছে, ইতিমধ্যে মই ক'লোঁ, স্পেচিয়েল ৰিভিজন হৈছে, সেইবিলাক মেটাৰটো আছে নকয়। লগতে তৃণমূল পৰ্যায়ত যিটো ধৰণৰ বিজেপিয়ে এটা সাংগঠনিক ভেটি সৃষ্টি কৰিছে, যিবিলাক ফ্লেগশ্বিপ স্কীম আছে, যিবিলাক অৰুণোদয়ৰ পৰা আদি কৰি মানে হিতাধিকাৰীয়ে ভৰি পৰি আছে চাৰিওফালে। গতিকে তেনে ক্ষেত্ৰত যদি এতিয়া যদি ভাবিছে যে বিৰোধী কয় যে মই যাওঁ আজিয়ে কিবা কৰোঁ, এতিয়া নোৱাৰিব কৰিব, কাৰণ বিজেপিয়ে অলৰেডি আজিৰ পৰা 5-6 বছৰ আগতে সেইবিলাক কৰি থৈ গৈছে। মই নকওঁ যে 2021 চনৰ পিছত মানে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ তত্ত্বাৱধানত যিবিলাক তেওঁলোকে ৰাজনীতি কৰিলে, সেইটো ডাঙৰ ৰাজনীতি। কিন্তু বিৰোধীয়ে এতিয়া আগবাঢ়িছে হয়, কিন্তু কিছু ক্ষেত্ৰত অলপ বাধাৰ সৃষ্টি হ'ব। এইটো মানে মই নুই কৰিব নোৱাৰোঁ যে বিৰোধীয়ে কিছু পৰিৱেশে আগবাঢ়ি নাযাব, তেওঁলোকৰ চান্স আছে মানে। হয়, শৰ্মা ডাঙৰীয়া উত্তৰ দিব বিচাৰিছে। কিন্তু বিৰোধীয়ে যে এইটো আমিও কৰিব পাৰোঁ, কিন্তু বিৰোধী দলৰ এনেকুৱা ধৃষ্টতা নাই। মই কিছু দুটামান কথা ক'ব বিচাৰিম যদি সন্মতি দিয়ে। প্ৰথম কথাটো হৈছে যে যিটো শাসনাধিষ্ঠ চৰকাৰৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা ডাঙৰ অভিযোগ আনিছিলে যে গৌৰৱ গগৈ ডাঙৰীয়াৰ পাকিস্তানৰ লিংক। এতিয়া মই ক'ব বিচাৰিছিলোঁ যে সেইটো কি হ'ল। এতিয়া মানুহে সেইটো ভাবিছিলে যে বৰ ডাঙৰ এটা নিৰ্বাচনী ইছ্যু হ'ব, মানে বিৰাট ডাঙৰ কথা হ'ব। আজিতো জল পটপটকৈ ওলাই আছে, কি হ'ল সেইটো? একো নহ'ল। 2 নম্বৰ কথা, আপুনি যিহেতু জুবিন গাৰ্গৰ কথাটো কৈছে, সেইটোতো মই কথা কওঁ যে যদি মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰথমতে কৈছে যে বিজেপিক ভোট দিব, জুবিন গাৰ্গক ন্যায় নিদিলে আপোনালোকেতো মোক ভোট নিদিব, সেইটো ডাঙৰ কথা। এতিয়া যদি 2 দিন পিছত আৰু কি ক'লে যে জুবিন গাৰ্গক ন্যায় আমি কেনেকৈ দিম, এইটো ন্যায়ালয়ে দিব, আদালতে দিব। গতিকে এইবিলাক কথা আপুনি যিটো কথা ক'লে মই তাতে একমত যে জুবিন অনুৰাগী ডাঙৰ ভূমিকা পালন কৰিব। কিন্তু এইটো নহয় যে সেই ধাৰাটোত গৈ মানুহে নিজৰ যি গণতান্ত্ৰিক চিন্তাধাৰা এৰুৱাই পেলাব। কাৰণ কথাটো হৈছে কি, যদি বিৰোধী আৰু কেইটামান বিষয় আছে, প্ৰথম কথা হৈছে যে 6 জনগোষ্ঠী জনজাতিকৰণ কি হ'ল আজি। যদি বিৰোধী আপোনালোক চাওক, অখিল গগৈ ডাঙৰীয়া, লুৰিণজ্যোতি গগৈ ডাঙৰীয়া, তেওঁলোকে যদি একত্ৰিত হৈ তেওঁলোকৰ নিৰ্বাচনী যি ইস্তাহাৰ ওলায়, তাত যদি এইবিলাক কথা মেনশ্যন কৰে যে 6 জনগোষ্ঠী জনজাতিকৰণ,
চাহ শ্ৰমিকৰ মজুৰি দিয়া কথা, বানপানীৰ কি হ'ল, আজি অসমৰ বানপানী আজি ৰাষ্ট্ৰীয় পৰ্যায়ত মানে নেশ্যনেল এটা সমস্যা হিচাপে এতিয়ালৈকে ঘোষণা হোৱা নাই। এটা ডাঙৰ কথা কিন্তু যদি বিহাৰৰ ফালে বানপানী হয় এতিয়া ডাঙৰ একদম হুলস্থুল লাগি যায়, নেশ্যনেল মিডিয়া একদম আহে। অসমত বানপানীৰ কি অৱস্থা হয়, কোন আহে, কোনো নাহে। আজি যদি বিজেপি চৰকাৰে 10 বছৰ শাসন কৰিলে, সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া কথাও গ'ল, এতিয়াতো ডাইনেমিক মুখ্যমন্ত্ৰী বুলি কয় মানুহে। তো এই সময়তো চাগে এনেকুৱা হ'ব নালাগিছিলে, কাৰণ যি উন্নয়নৰ ঢাক ঢোল বজাই আছে যে চাৰিওফালে পৰিৱৰ্তন, বিকাশ বিকাশ বিকাশ, তো এই সময়ছোৱাত যদি এইবিলাক কথা আমাৰ অসমত হৈ আছে, তো ইয়াতকৈ ডাঙৰ বিষয় কি হ'ব পাৰে। 2 নম্বৰ কথা এটাই যে বিৰোধী পক্ষৰ ফালৰ পৰা আপোনালোকৰ ফালৰ মই এটা ৰিকুৱেষ্ট থাকিব যে আপোনালোকক যে আপোনালোকে পাৰিলে এই যে অসমৰ মাটি বিদেশীক দিয়া বুলি যিবিলাক প্ৰশ্ন উত্থাপন কৰি থাকে, অখিল গগৈ ডাঙৰীয়া প্ৰায় সংবাদ মাধ্যমত কৈ থাকে যে বিদেশী বনিয়াক দিলে, আদানী আম্বানীক দি দিলে, সেইবিলাক কথা কৈ থাকে। তো এইবিলাক কথা তৃণমূল পৰ্যায়ত যেতিয়া গৈ যদি আপোনালোকে উত্থাপন কৰে, সেইবিলাক কথা কিন্তু মানুহে ইমান এটা মাইণ্ড নকৰে। মই গম পাইছোঁ, কাৰণ মই নিজে গ্ৰাছৰুট লেভেলত ঘূৰা মানুহ আৰু মই NGOত কাম কৰিছিলোঁ মাজতে, সেইটো কাৰণে মই বুজি পাওঁ। কিন্তু আৰু 2 নম্বৰ কথা এইটো যে মূল্যবৃদ্ধি জুই অসমত বা গোটেই ভাৰতত কি মূল্যবৃদ্ধি হৈছে। আজি LPG চিলিণ্ডাৰৰ কাৰণে মানুহ মৰিছে মধ্যপ্ৰদেশৰ ফালে। তো গতিকে এইবিলাক কি, এইবিলাক কথাও যদি উত্থাপন কৰে কিছু ক্ষেত্ৰত যে ইণ্টাৰনেশ্যনেল ৰিলেশ্যনত কি হৈছে, বিজেপি চৰকাৰে কি ভূমিকা পালন কৰিছে। আজি যদি আমেৰিকাৰ ট্ৰাম্পে ক'ব যে আপোনালোকে তেল কিনিব নালাগে, ৰাছিয়াৰ পৰা কেইদিনমান কিনক, আমি মৰিছোঁ, তো এইখন আমি কেনেকুৱা, আমি যদি এখন যদি ইণ্ডিপেণ্ডেণ্ট নেশ্যন হৈ যদি বেলেগৰ তলত থাকিব লাগে, তাতকৈ লাজৰ বিষয়ে কথা। গতিকে বিৰোধীয়ে এইবিলাক কথা উত্থাপন কৰিব লাগে, বিষয়সমূহ লৈ যাব লাগিব বিৰোধীয়ে, আৰু নিয়াত সফল হৈছে নে বিফল হৈছে। হয়, মই আহিম, এটা বিৰতি লৈছোঁ, বিৰতিৰ পিছতে আপোনাৰ ওচৰলৈ আহিম। লৈছোঁ পুনৰ সমুখ সমৰত এক চমু বিৰতি।